বানপানী মই কৈছিলো যে বানপানী যে আহিছিলে মাছ এইটো চাক বেলেগৰ পুখুৰীৰ মাছ এইয়া হে চাওঁতে আমাৰ টিকলিজনী ডাঙৰেই হৈ গ'ল আমাৰ পোৱালিজনী দেখোন ডাঙৰে হৈ গ'ল এই হাঁহিব পৰা হৈ গ'ল কেনেকৈ হাঁহে বাবা পোৱালি হাঁহি দিছে এই টিকলি হাঁহিও টিকলি হাঁহি দিছে গুড মৰ্নিং গাইজ সকল আজিৰ ব্লগটো ধামাকা হ'ব গৈ আছে কাৰণ আজি মই এবাৰ দেখাইছিলোঁ আপোনালোকক যে মাছ মাৰিম বুলি কিনে যে ডাঙৰ ডাঙৰ মাছ মাৰিছোঁ বুলি কৈছিলোঁ বানপানীত তো মই সেই আজি তাতে মাছ মাৰিব গৈ আছোঁ কিন্তু মাছ মাৰি কিনে মানে সেই আঁঠুৱা টানি কিনে জাল টানি কিনে আধা আধি মাছ মাৰি কিনে শেষ কিন্তু আজি ভাবিছোঁ সিঁচি দিওঁ অলপ বতৰটো ভাল তো আৰু মই অৰুণাচল যাব ওলাইছোঁ অহাকালি তাৰে আগে মানে মই মাছখিনি সিঁচি দিওঁ বুলি ভাবিছোঁ তো মাছখিনি খাই যাওঁ তো চাই থাকক ব্লগটো কেনেকুৱা হয় তো তাৰে আগত গৰুটো অলপ দি লওঁ নে কি কয় গৰুখিনি পানী চানী খুৱাব লাগে আগত গৰুটো দিওঁ তাৰপিছতে চাওঁ ব্লগটো কেনেকুৱা কি হয় নে কি যা এইফালে বল চিধা এইফালে বল যা টিকলিটো আমাৰ এইটো মই যে কৈছিলোঁ গাড়ীটো পোৱালি দিব এইটো পোৱালিটো মই এটা ব্লগত দেখাইছিলোঁ চাগে ৰাতি মানে পোৱালি দিছে বুলি বল পানী খাবি বল ঐ ৰেডি হৈ আছে বোলে আমাৰ পানী ইচ্ছা কাৰণে এইটো আমাৰ গাঁৱলীয়া ষ্টাইলত পানী সিঁচো আমি এনেকৈ টিং বান্ধি কিনে এইটোত মানে তেলৰ টিং হয় এইটো বান্ধি কিনে আমি বঢ়িয়াকৈ সিঁচোঁ পানী চাওক পানী বহুত আছে আমাৰ প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা লাগি গৈছে পূৰা পানী শেষ কৰোঁতে মানে হ'লেও আমি শুকাব পৰা নাই আমি ভাগ কৰি কিনে কৰিব লগা হৈছে মানে বহুত বেছি মানে আপোনালোকে চাব ভিডিঅ' মানে অলপ বেলেগ ধৰণৰ আমি পানীখিনি পাইছোঁ মানে অলপ মানে চেঞ্জ কৰি আছোঁ মানে ভাগৰ লাগি যায়তো অভ্যাস নাই না এতিয়া আমি চেঞ্জ কৰি মাৰি আছোঁ মানে এবাৰ সি বুলি কিনে এনেকৈ মানে চবেই চেঞ্জ কৰি মাৰি আছোঁ তো চাই থাকক ডাঙৰ মাছ পাম আশা আছে এনেকৈ আমি সিঁচি প্ৰায় আমি 3 পৰা 4 ঘণ্টা পানী সিঁচিলোঁ অৱশেষত আমি অলপমান এক চাইডত হ'ব পাৰিছোঁ মানে এক চাইড কৰি কিনে আমি পানী বেছি হোৱাৰ কাৰণে আমি পূৰা ভাগ কৰি দিছোঁ চাওক এইটো চাওক মানে সিঁচিব পৰা নাই আমি পানী বেছি হৈ গ'ল যে এইটো ডাঙৰ পাৰে জালত চাওঁ কিমান ডাঙৰ চাওঁ চাওঁ কিমান ডাঙৰ কি মাছ শ'ল মাছ নেকি য়েছ মানে ভাগ কৰি দিছোঁ আমি গোটেই এই চাক পানী এতিয়াও বহুত আছে আমাৰ এতিয়া বাজি গ'ল আমাৰ টাইম বহুত হৈ গ'ল আমাৰ 3টা 4টা বাজি গ'ল এতিয়া পালো ৱাও কমলকাট ডাঙৰ কমলকাট ই ধৰিছে পানীতে হেপাই ধৰিছে মজা আ ৰে আবি তো তেৰে আবি তো মজা আ ৰা মানে ইমান টাইম বেছি হৈ গ'ল আমাৰ মানে সময় নাই পানী শুকাবৰ কাৰণে সেইকাৰণে জাল চাল যি মানে হাতেদি শিপাই হিচাপে যেনেকৈ পায় তেনেকৈ মাৰি আছে মানুহবিলাক মানে এইটো টেঙেৰা মাছ মই নধৰোঁ মই খালি ভিডিঅ' বনাম ক'ত মাছ কি মাগুৰ নেকি চাওঁ ঐ ডাঙৰ মাছ দুটা
বহুত পাইছোঁ দেই মাছ পাই আছোঁ এইটো কি মাছ ধৰ ধৰ যা তা মাছৰ উৎপাত বাঢ়ি গৈছে এইটো এটা ডাঙৰ পুঠি ধৰ এইটো ডাঙৰ চাং কি মাছ ঐ বুৱা গৰৈ মাছ সেই পানীটো কষ্ট নহয় চাদ নাই পোৱা নাই নেকি বান আহু হৈছে দেই ক'ত ঘুমালা মাছটো বোক ধরবা দিলে গ্যারান্টি থাকলো হয় পাওয়াই নাই হয় এনেকে কোটাল মার দিছো এটা মাছ নাই এটা ওই বামি টুনু ইমান ডাঙৰ বামি আছে ডাঙৰ বামি এটা আছে ওরা মাছ ডাঙৰ মাছ এই আহিছে পানী জগ মাটি দিলি নলপ ও বাবু কইছ মাছ বো মাটি অলপ দিছো নাম্বার দিবা না ওই কেনে ধরে চাহি আছে না একটু বানো দাও সাদু কাটি দিছ অলপ কাটি দিয়ে নেকা মাটিটো কাটি দি ওই মাছ কিনছা বুঝি যাব রে বানৰ ওপৰত নিব আগত দি ওপৰত দিব নালাগে এই মান দূৰত যাও না সাদু ইয়াতে এই ডখতে আছে সৰু মাছ কিনবা চাও ইয়া জালৰ মাছ কিন ক'ত মানুহ দেখোন ঐ পাইগলুং কোমল কাঠ বেলেগৰ পুখুৰীৰ মাছ মজাকে খাম বহুত পুৰা মাছ কি মাছ কোমল কাঠ তামান মাছ পালো তামান মাছ এই বাল্টিঙত মাছ এই তাতে মাছ চবত মাছ এইটো ডাঙৰ মাছ ক'ত মাছ চবতে মাছ একদম ডাঙৰ মাছ পাইছো বহুত জেগাত পাইছো আমি এইটো আমি এক বুকু পানী ভাগ কৰি হিচি পেলাইছো চাওক এইটো অসম এইটো নাগালেণ্ড এইটো কাৰ্বি আংলং এনেকৈ কৰি আমি একদম ভাগ কৰি নৰ্থ ইষ্টৰ ভাগ কৰি কিনে আমি গোটেই এক বুকু পানী শুকাই পেলাইছো আমি গোটেই আমার মাছ দেখো কিমান পাই গৈছে মাছ বহুত ডাঙৰ মাছ বেলেগৰ পুখুৰীৰ মাছ খোৱাই মজা এই বানপানী মই কৈছিলো যে বানপানী যে আহিছিলে মাছ এইটো চাক বেলেগৰ পুখুৰীৰ মাছ এইয়া তামান থৌ এইটো সৰু মাছটো আৰু কিমান লৈ গৈছো ঘৰত লৈ গৈছো একদম বাৰে হিচাপ নাই মোৰ কেমেৰা একদম বোকা চকা হৈ মকা হৈ গৈছে আজিৰ ব্লগটো ইমানতে নহয় মাছ বনাই খায়ো দেখাম আমাৰ মাছ মাৰি ছুটি হ'ল এই আধা মানুহ ইয়াতে আছে আধা ইয়াতে গৈ আছে আমি গৰু লৈ গৈ আছো ময়ো পিছে তো বলক মাছবিলাক কিমান কি হৈছে আমি এতিয়া ভাগ কৰিম গাঁৱলীয়া ষ্টাইলত মানে পাল্লা চাল্লা নহয় একো মানে একেবাৰে
ভাগ আৰু বেলেগ ধৰণৰ কৰিম আমি কিমান মাছ পাইছো কমসে কম এই পুঠি চুটি মিলাই কিলে এইটো 3 কেজি মান হ'ব না বেছি হ'ব হা বেছি হ'ব 5 কেজি হ'ব ৱাও 5 কেজি পাইছো আমি সৰু মাছ 5 কেজি আৰু ডাঙৰ মাছটো আছে মই দেখাই আছো মাছ নেকি সববিলাক এক্সট্ৰা কৰি আছে নেকি